नमस्कार बंधु बान्धवीসকল अन्य এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত ক'বলৈ গৈ আছো যে তুলসীৰ পাত কোন দিন আৰু কেতিয়া ছিঙিব নালাগে বা ছিঙিব নাপায়, তুলসী কেনেদৰে ছিঙিব লাগে। লগতে ক'বলৈ লৈছো যে তুলসী গছ যদি ঘৰত থাকে তেতিয়া কি লাভ হয় তথা তুলসীৰ ফুলৰ মহত্ব কি। বন্ধু বান্ধৱী, তুলসীৰ লগত জড়িত সকলো কথা জনাম। তাৰ আগতে যদি আপুনি আমাৰ এই শাস্ত্ৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক, যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। বন্ধু বান্ধৱী, সনাতন ধৰ্মত তুলসীক বিশেষ পূজা কৰা হয়। ইয়াক দেৱীৰ সমান মনা হৈছে। প্ৰাচীন কালৰ পৰাই তুলসীৰ গছ হিন্দু ঘৰত ৰোৱাৰ পৰম্পৰা চলি আহিছে। ইয়াক ঘৰত লগালে সুখ শান্তিৰ বাস হয়, লগতে বস্তুডক ঠিকে থাকে। পুৰাণত কোৱা হৈছে যে তুলসী ইমানেই পবিত্ৰ যে ভগৱান বিষ্ণুই ইয়াক বিশেষ স্থান দিছে আৰু তুলসী পাত নিদিয়া অৰ্থাৎ বিনা তুলসী পাতৰ প্ৰসাদ গ্ৰহণ কৰিবলৈও মনা কৰিছে। তুলসীক ভগৱান বিষ্ণুৰ প্ৰিয় মনা হয়। যদি আপোনাৰ ঘৰত তুলসী গছ আছে তেনেহ'লে ধ্যান ৰাখিব লাগে যে এই পবিত্ৰ তুলসীৰ পাত কোনদিনা, কেতিয়া আৰু কেনেদৰে ছিঙিব লাগে। শাস্ত্ৰত তুলসীৰ পাত ৰবিবাৰ, মংগলবাৰ আৰু শুক্ৰবাৰে ছিঙিব নালাগে। একাদশী, দ্বাদশী, সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণত তুলসীৰ পাত ছিঙিব নাপায়। বন্ধু বান্ধৱী, ৰাতিও তুলসীৰ পাত ছিঙিব নালাগে। যদি আপোনাৰ দৰকাৰ নাই তেনেহ'লে বিনা কাৰণত কেতিয়াও তুলসীৰ পাত নিছিঙিব। অনাৱশ্যক তুলসীৰ পাত ছিঙাটো তুলসীক নষ্ট কৰাৰ সমান বুলি কোৱা হৈছে। এনেকৈ বিনা কাৰণত তুলসীৰ পাত ছিঙি থাকিলে মৃত্যুৰ অভিশাপ লাগে। বন্ধু বান্ধৱী, শিৱলিংগত কেতিয়াও তুলসীৰ পাত চৰাব নালাগে। লগতে গণেশ পূজাত তুলসীৰ পাত বৰ্জিত হয়। এনেকৈ সংক্ৰান্তিৰ দিনা আৰু ঘৰত যদি ল'ৰা ছোৱালীৰ জন্ম হৈছে তেতিয়াহ'লে যেতিয়ালৈকে নামাকৰণ নহয় তেতিয়ালৈকে তুলসী পাত ছিঙিব নালাগে। ঠিক তাৰ বিপৰীতে যদি ঘৰত কাৰোবাৰ মৃত্যু হৈ যায় তেতিয়া সেই দিনৰ পৰা 13 দিনলৈকে তুলসীৰ পাত ছিঙিব নাপায়। সূৰ্য মাৰ যোৱাৰ পিছত কেতিয়াও তুলসীৰ পাত ছিঙিব নালাগে। বন্ধু বান্ধৱী, তুলসীৰ পাত গা নোধোৱাকৈ কেতিয়াও নিছিঙিব। বিনা স্নান কৰি তুলসীৰ পাত ছিঙিলে সেই পাত ভগৱানে কেতিয়াও স্বীকাৰ নকৰে। তুলসী কেতিয়াও চাকু, কেঁচি নাইবা নখেৰে ছিঙিব নাপায়। বন্ধু বান্ধৱী, তুলসী পাত ছিঙাৰ আগত ধ্যান দিব লগা কেইটামান কথা মন দি শুনক। তুলসী পাত ছিঙাৰ আগতে হাত জোৰ কৰি মাতা লক্ষ্মীৰ অনুমতি ল'ব লাগে। তুলসী পাত ছিঙাৰ আগত স্নান কৰি ল'ব লাগে। কোনো কাৰণ নোহোৱাকৈ কেতিয়াও ছিঙিব নালাগে। তুলসী পাত এখন এখনকৈ নিছিঙি আগৰ ভাগ ছিঙিব লাগে। তুলসীৰ পাত ছিঙিবলৈ ব্ৰহ্ম মুহূৰ্তৰ সময় শুভ বুলি কোৱা হৈছে। তুলসীৰ পাত একেলগে টানি ছিঙিব নালাগে। তুলসীৰ ওপৰত ওলোৱা ফুল ছিঙিলে এটা কথা ধ্যান দিব লগা, কাৰণ তুলসীৰ ফুলৰ মহত্ব অইন ফুলতকৈ বেছি বুলি কোৱা হৈছে। সেয়েহে এই কথাৰ গুৰুত্ব দি ফুল ছিঙিলে তাৰ লগত পাতো ৰাখিব কোৱা হৈছে। বন্ধু বান্ধৱী, আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ' ভাল লাগিলে এটা লাইক কৰি কমেণ্ট বক্সত গৈ ভক্তি মনে জয় মা লক্ষ্মী লিখিব নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।